নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা খোৱা বোৱাখিনি কৰিলোঁ, তাইকো মই খুৱাই বুৱাই শুৱালোঁ আৰু এতিয়া মই ৰুমটো চফা কৰিম। মানে ৰুমটো আচলতে ৰুম হৈ থকা নাই, এটা মানে গোহালি সদৃশ পৰিৱেশ হৈ আছে। ইমানেই মানে লেতেৰা কৰে, যিমান চফা কৰিলেও বস্তুখিনি নমাই আনে, আকৌ মই চফা কৰি থওঁ বা আকৌ পেলাই দিয়ে, সেনেকুৱাই কৰে। যিহেতু এতিয়া 1.5 বছৰ হৈছে, এতিয়া বস্তুবিলাক পেলাই কৰি ভাল পায় আৰু মানে ভাল পায় সিহঁতে বস্তুবিলাক। আৰু বিশেষকৈ মোৰ মোবাইলটো কালি ঠিক কৰি আনিছোঁ, তাই মানে সেইটো ফোনটো দলি মাৰি মানে তাৰ যিটো ওপৰত গ্লাছটো আছে, মেইন গ্লাছটো, সেই তাৰ আঠাটো এৰুৱাই দিলে আৰু কালি মই ভাল কৰি আনিছোঁ আৰু আজি তাকে মই বোলো ভিডিঅ'টো বনাওঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। 6 মাহ যেতিয়া মোৰ ছোৱালীজনী হৈছিলে, তাৰ পাছত মই প্ৰথম আৰম্ভ কৰিছিলোঁ চেৰেলেক খুৱাবলৈ আৰু মই সেয়া বজাৰৰ পৰাই কিনি আনিছিলোঁ, যিটো নেচলে চেৰেলেক পায়। তাৰপাছত 6 মাহ 6.5 মাহত এনেকুৱাতে আমাৰ অন্নপ্ৰসন্ন পতা হৈছিলে। অন্নপ্ৰসন্ন পতাৰ পাছত মই খিচিৰি খুৱাবলৈ আৰম্ভ কৰিছিলোঁ। মগু দাইল, তাৰপৰা ভাত, মানে চাউল কেইটামান, মগু দাইল, চাউল কেইটামান, তাতে মানে চব্জিখিনি দি পিনি মই খিচিৰি বনাইছিলোঁ আৰু সেইখিনি মই মিক্সিত মানে পিচি লৈছিলোঁ। পিচি পিনি মই তেনেকৈ অকণমানকৈ খুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই মুঠতে দিনটোত 3 বাৰ খুৱাইছিলোঁ। ৰাতিপুৱা যদি মই চেৰেলেক খুৱাওঁ, 2 টাইম মই খিচিৰি খুৱাইছিলোঁ আৰু এতিয়াও সেই প্ৰক্ৰিয়াটো মই তেনেকৈয়ে চলি আছোঁ। মাজে মাজে মানে 1-2টা ফ্ৰুটছ কিবা দিওঁ, তাই ইমান খাবলৈ মন নকৰে আৰু মাকৰ গাখীৰ যিহেতু খায়েই তাই। আৰু মই মানে এনেকৈ এখন মানে এনেকৈ কাৰ্ড বনাই লৈছিলোঁ, মানে কেইটা বজাত মই কি খুৱাম। আৰু মই ডালিয়া খুৱাইছিলোঁ। ডালিয়া তাই 2বাৰমান খাইছে, বেছিকৈ ইমান খাব মন নকৰে। অ'টছটোতো একেবাৰে মুখত নিদিয়ে আৰু বিশেষকৈ তাই মানে এনেকৈ ভাত আমি যেনেকৈ খাওঁ তেনেকৈ মছলা চছলা নিদি পিনি মই যদি ভাজি বনাওঁ কেতিয়াবা, সেই ভাজি দিওঁ। আৰু মই 6 মাহৰ পৰা যি 1 বছৰলৈকে যিখিনি খুৱাইছিলোঁ, তাত মই চেনি আৰু নিমখ অকণমানো দিয়া নাছিলোঁ, তেনেকৈয়ে মই পিচি পিনি দিছিলোঁ। 1 বছৰৰ পিছতহে মই মানে নিমখটো আৰম্ভ কৰিছোঁ অকণমানকৈ দিবলৈ আৰু তেলো অকণমান দিওঁ 1 বছৰ হোৱাৰ পাছত। আৰু এতিয়া যিহেতু তাই 1.5 বছৰীয়া হ'ল, এতিয়া মই তাইক মানে মিক্স দালিও দিওঁ, মানে চব দালি মিক্স কৰি পিনি মই অলপকৈ আৰু দি পিনি তাত চাউল দি পিনি তেনেকৈও খিচিৰি বনাই খুৱাইছোঁ। আৰু মই এতিয়া ঘিউ বাটাৰ অকণমান হ'লেও কেতিয়াবা দিওঁ। আৰু মই তেলত মানে যিখিনি বস্তু বইল কৰি বনোৱাৰ পিছত মানে তেলত অকণমান মই মানে ভাজি লওঁ, ভাজি পিনি তাৰপিছত মই বইল কৰোঁ পানী দি পিনি আৰু তাৰপিছত মই পিচি পিনি খুৱাওঁ। এতিয়াও মই যিহেতু পিচিয়ে খুৱাওঁ, পিচি মানে এতিয়া একেবাৰে সম্পূৰ্ণ মিহিকৈ নিপিচোঁ, অকণমান মানে থাকি যায় আৰু, যেনেকৈ সম্পূৰ্ণ মিহি পিচাটো নহয় মানে। কাৰণ তাই এতিয়া দাঁত মানে 8টা ওলালে এতিয়া দাঁত, কিন্তু গুৰি দাঁতটো ওলোৱা নাই যিহেতু চোবাব পৰাকৈ, সেইকাৰণে মানে পিচিয়ে দিওঁ। আগতে বিস্কুট খাইছিলে, এইটো থিনাৰ বিস্কুটটো যে আহে সেইটো খাইছিলে, মেৰিগ'ল্ডটো খাইছিলে। আজিকালি মানে সেইবিলাক খাবলৈ মন নকৰা নাই। আজিকালি তাইক মানে নতুন টেষ্ট লাগে। এতিয়া যদি কোনোবাই কিবা খাই থকা দেখে, তাইক সেইটোহে দৰকাৰ হয়। আৰু মই তাইক যিখিনি মানে পেকেটিং ফুড, মানে যেনেকুৱা জুচেই হওক বা চকলেটেই হওক বা যিখিনি পেকেটত আহে, সেইখিনি মই একো দিয়া নাই। মই যিমান পাৰোঁ মানে ঘৰতে প্ৰস্তুত কৰা মই খাদ্য দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই তাইক মাছ মাংসটো মানে 10 মাহ 11 মাহ এনেকুৱা পৰাই দিছিলোঁ। প্ৰথম অৱস্থাত মই প্ৰথমে মাংসটো বইল কৰি মাংসখিনি নিদিওঁ, মানে জোলটো দিছিলোঁ। আৰু এতিয়া মানে পিচি দিওঁ, মাংসটো পিচি পিনি মই মিক্সিত পিচি পিনি তাইক মই খুৱাওঁ। মাছটোতো তাই খায়েই, আগৰ পৰাই খায়। মাছটো দিওঁতে ভালদৰে বাছি দিব, নহ'লে মানে কাঁইট লাগিলে, যিহেতু তাহাঁতি সৰু ল'ৰা ছোৱালী ক'বতো নোৱাৰে, সেইকাৰণে মানে বহুত ভয় লাগে মাছৰ ক্ষেত্ৰত। তথাপিও মই বাছি কৰি ধুনীয়াকৈ দিওঁ, আপোনালোকেও দিব। বহুত প্ৰ'টিন থাকে যিহেতু মাছ মাংসত, আৰু সিহঁতক এতিয়া কেলছিয়াম প্ৰ'টিন এইবিলাকৰ মানে প্ৰয়োজন। আৰু সিহঁতি এতিয়া খোজকাঢ়িব পাইছে যিহেতু 1.5 বছৰ হোৱাৰ পাছত মানে তাই এখোজ দুখোজকৈ কাঢ়িবলৈ ল'লে। এতিয়াতো বাৰু দৌৰিয়ে ফুৰে, এতিয়া 1 ছেকেণ্ড ৰখি নাথাকে। আৰু সিহঁতি মানে যদি সেই খানাটো খাব বিচৰা নাই, আপোনালোকে জোৰ কৰি কেতিয়াও নোখোৱাব, কাৰণ লাহে নহ'লে মানে সিহঁতি সেই খানাৰ পৰা সম্পূৰ্ণ আঁতৰি যাব। আৰু জোৰ কৰি কেতিয়াও খুৱাব নালাগে, মানে এনেও ভোক থাকিলে মানে খাবই।
আৰু মই প্লাষ্টিকৰ যিটো ধূপদানি আহে সেইটোত মই পানী কেতিয়াও নিদিওঁ। এটা ষ্টীলৰ ধূপদানি পায়, সেই ধূপদানিটোতে মই তাইক পানী দিওঁ। আৰু ল'ৰা ছোৱালীক যেতিয়া খানাটো দিব মানে দিয়াৰ আগত বাচন বৰ্তনখিনি ভালকৈ ধোৱাৰ উপৰিও গৰম পানীয়ে মানে ধুই ল'ব, কাৰণ বহুত বীজাণু থাকে। আমিতো চকুৰে নেদেখোঁ ন, যিখিনি বীজাণু তাত লাগিও থাকিব পাৰে, যিহেতু সৰু ল'ৰা ছোৱালী পটককৈ মানে বেমাৰ আজাৰো হৈ যাব পাৰে। সেইকাৰণে মানে সদায় গৰম পানীয়ে ধুই লোৱাটো অতিকৈ জৰুৰী। এনেকুৱা পায় ইয়াত মানে আপুনি এনেকৈ ঢাকনাখন খুলি ল'লে, খুলি পিনি ইয়াত মানে আপুনি ফল মূলটো ভৰালে আৰু এইফালেদি সিহঁতি চুপি পিনি মানে তাৰ ৰসটো খাব পাৰিব। মই এইটো 8 মাহৰ পৰা দিছিলোঁ। বজাৰত এনেকুৱা ষ্টীলৰ ধূপদানি পাব, এনেকুৱা ষ্টীলৰ ধূপদানিত দিব। প্লাষ্টিকৰ ধূপদানি ভাল নহয়, যিহেতু আপোনালোকে কুহুমীয়া গৰম পানীয়ে হওক বা পানীবিলাক ষ্ট'ৰ কৰি ৰখা হয় বা কুহুমীয়া গৰম পানী দিয়া হয়। আৰু যেতিয়া পানীটো খোৱাৰ আগতেতো যিহেতু আমি গৰম পানী দি বা উতলাইয়ে লওঁ বাচনটো, সেইকাৰণে মানে সেই প্লাষ্টিকটো যেতিয়া উতলাই দিওঁ তেতিয়া মানে সেই প্লাষ্টিকৰ মানে টুকুৰাবিলাক মানে ওলাই যায় বা গলি যায়। যিহেতু বেবীৰ কাৰণে প্লাষ্টিকটো বেয়া, সেইকাৰণে এনেকুৱা ষ্টীলৰ বটলত আপুনি পানী দিব পাৰে। মই এনেকৈ দিছোঁ। 10 মাহ বা 11 মাহ এনেকুৱাতে দাঁত ওলায়, আৰু দাঁত ওলোৱাৰ আগত মানে সিহঁতৰ আলুবিলাকে বহুত কুটকুটায়, আৰু সেইকাৰণে মানে এনেকৈ টিথাৰ পায়, এনেকুৱা এইবিলাক আনি ল'ব পাৰে আপোনালোকে। আৰু এনেকুৱাও পাব, সেইটো বহুত কোমল হয়। আৰু ইহঁতি এইবিলাক মানে বস্তুবিলাক কামুৰিব বিচাৰে, সিহঁতৰ যিহেতু দাঁতবিলাক আলুবিলাক কুটকুটাই নতুনকৈ দাঁত ওলাব হয়, আৰু এইবিলাক সিহঁতি কামুৰিলে মানে আৰাম পায়। আৰু এনেকুৱাবিলাক আপোনালোকে বজাৰত এভেইলেবল, আপোনালোকে অনলাইনতো আনিব পাৰে। মই বিশেষকৈ বেবীৰ কাৰণে মই ফাৰ্ষ্ট ক্ৰাইত বজাৰ কৰোঁ, আৰু তাৰ পৰাই মই যিমানখিনি বস্তু আনিছোঁ মানে এইখিনি প্ৰত্যেকটো বস্তুৱে ভাল পাইছোঁ, কাপোৰৰ পৰাই হওক বা এনেকুৱা বস্তুবিলাকেই হওক। এইটো ফাৰ্ষ্ট ক্ৰাইৰ পৰাই আনিছোঁ। এইবিলাক এনেকৈ কালাৰবিলাক মিলাবলৈ বা এনেকৈ কোনটো শ্বেপত কোনটো হ'ব সেইটো মানে সিহঁতক এতিয়া মানে শিকাইছোঁ, কাৰণ সিহঁতৰ এতিয়া ব্ৰেইনটো যিহেতু ডেভেলপ হৈছে। আৰু এইখিনি মানে আনিছোঁ, এইখিনি কালাৰ হয়, সিহঁতক কোনটো কি কালাৰ তাক দেখুৱাবলৈ। যিহেতু 1 বছৰৰ পৰা 3 বছৰ বয়সলৈকে ব্ৰেইনটো মানে দ্ৰুতগতিত ডেভেলপ হয় বেবীৰ, আৰু সেইকাৰণে মানে এই সময়ছোৱাত মানে আপুনি যেনেকৈ প্ৰতিপাল কৰিব তেনেকেই মানে সিহঁতি নিজৰ ব্ৰেইনটো কামত খটাব। আৰু সেইকাৰণে কালাৰ্ছবিলাক বা এনেকুৱা পাজলবিলাক দিব লাগে, যাতে সিহঁতি মানে সেইখিনিক লৈয়ে ব্যস্ত হৈ থাকিব পাৰে। আৰু এতিয়া সিহঁতৰ মনবিলাক চঞ্চল, এটা বস্তু মানে খুব বেছি আপোনাৰ 5 মিনিট বা 10 মিনিট, আপুনি যদি সেই বেলেগ এটা বস্তু লৈ থকা দেখে তাই সেইটোহে দৰকাৰ হ'ব। এতিয়া মই চাইছোঁ, মই মানে কিতাপ এখন পঢ়িলে মানে তাইক মানে মই বেলেগ কিতাপ এখন দি ৰাখোঁ, কিন্তু তাই সেইখন কিতাপৰ প্ৰয়োজন নাই। তাই ভাবে কি এইখনহে চাগে ভাল কিতাপ নেকি বা এইখনহে ভাল নেকি, সেইকাৰণে মানে মই যিখন পঢ়ি থাকোঁ সেইখনহে দৰকাৰ হয়। আৰু মই সাধাৰণতে কামবিলাক মানে তাই শোৱাৰ পাছতে কৰোঁ, কাৰণ নহ'লে মানে মই যিটো কাম কৰি থাকোঁ, এতিয়া যেনিবা ঘৰটোকে সাৰিলোঁ, তাইক ঝাৰুটোৱেই দৰকাৰ হ'ব। আৰু মানে বিচনাখনে পাৰিলোঁ বা কাপোৰকেইটাকে জাপিলোঁ, কাপোৰখিনিকে পেলাই দিলে, এনেকুৱা কৰে। কাৰণ সিহঁতি সেইবিলাক কৰি মানে ফূৰ্তি পায়, ভাবে কি মানে আমিও মানে সেইটো কাম কৰি পিনি ভাল পাইছোঁ নেকি, সেনেকুৱা। আৰু মানে তাত গালি পাৰিব লগা বা ধমকি দিবলগীয়া কাৰণ নাথাকে। আৰু সিহঁতক মানে ধমকি বা গালি পাৰিব এতিয়া বয়স হোৱা নাই মানে। আৰু কেতিয়াবা খং উঠে, এইটো নহয় যে খং নুঠে, কিন্তু মানে সাধাৰণতে খং কৰিব নালাগে, কাৰণ সিহঁতি সেইটো শিকি লয়। মানে সিহঁতি আমাক এতিয়া অনুকৰণ কৰে ন, আমি যিটো দেখাম বা যিটো আমি কৰিম সেইটোৱেতো সিহঁতি শিকিব। সেইকাৰণে মানে বেয়াটো কেতিয়াও দেখাব নালাগে। যদিহে আমি বেয়াটো দেখাওঁ তেনেহ'লে সিহঁতি সেইটোকে অনুকৰণ কৰি সিহঁতিও সেই একেটাই ৰিয়েক্ট কৰিব।